গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত যুদ্ধকালীন তৎপৰতা হঠাৎ ব্যস্ত হৈ পৰিছে কাৰাগাৰ কৰ্তৃপক্ষ বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তাৰক্ষী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদত কৰ্তৃপক্ষই আছুতীয়াকৈ সাজু কৰিছে দুটা কোঠা কোঠা দুটাৰ সৈতে সংলগ্ন হৈ আছে শৌচাগাৰ স্নানাগাৰ কোঠা দুটাৰ প্ৰতিটো কোণ ঢুকি পোৱাকৈ সংস্থাপন কৰা হৈছে অত্যাধুনিক চিচিটিভি নতুনকৈ সংস্থাপন কৰা চিচিটিভিয়ে বন্দী কৰিব কোঠা দুটা দৃশ্যৰ লগতে শব্দ জুবিন হত্যাত গ্ৰেপ্তাৰ হোৱা 7 গৰাকী অভিযুক্তৰ বাবে এই বিশেষ ব্যৱস্থা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ 14 অক্টোবৰত এছআইটিৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তাৰে সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে 18/2025 আৰু 19/2025 নম্বৰত ৰুজু হোৱা দুটা গোচৰ বিপৰীতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ৰুজু হৈছে এছআইটিৰ 19/2025 নম্বৰৰ গোচৰ আনফালে শ্যামকানুৰ বিৰুদ্ধে এছআইটিৰ দুটা গোচৰৰ লগতে সংযোজিত হ'ব ইডি জিএছটি আৰু আয়কৰ বিভাগৰ গোচৰ দালালটোৰ বিৰুদ্ধে ইডি অভিযান চলাই থকাৰ সময়তে আয়কৰ বিভাগে নতুনকৈ ৰুজু কৰিছে গোচৰ তাৰোপৰি শ্যামকানুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সাজু হৈছে জিএছটি বিভাগ ৰাতিটোৰ ভিতৰতে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই সাজু কৰা কোঠাত 16 অক্টোবৰৰ দিনা প্ৰৱেশ কৰিব পাৰে শেখৰজ্যোতি গোস্বামীও সেইদিনা শেখৰজ্যোতিৰ সৈতে এছআইটিৰ জিম্মাৰ ম্যাদ উকলিব লগা অমৃতপ্ৰভা মহন্তৰ বাবে হয়তো বেলেগ ব্যৱস্থা কৰিব লাগিব কাৰাগাৰ কৰ্তৃপক্ষই এক কথাত জুবিন হত্যাত নাম সাঙুৰ খোৱা 7 অভিযুক্তৰ বাবে ব্যৱস্থাৰ অন্ত নাইকিয়া হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ 5 দিন পূৰ্বে ট্ৰেডিং কেলেংকাৰীৰ অন্যতম খলনায়ক দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰতে বিচৰাধীন আছামীয়ে আক্ৰমণ কৰাৰ পাছত শ্যামকানু বাহিনীৰ নিৰাপত্তাৰ প্ৰশ্নত কোনো সুৰুঙা ৰাখিব বিচৰা নাই কৰ্তৃপক্ষই পাছে দালালৰ সম্ৰাট শ্যামকানুই কিমান দিন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ব সেয়া ক'ব সময়ে কাৰণ ৰঙা ঘৰৰ আলহী হোৱাৰ পাছতে শ্যামকানু দালালক আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিব পাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গুৱাহাটীৰ পৰা